হেল্ল' বন্ধুসকল, আজি আকৌ স্বাগতম জনাইছোঁ মোৰ এলিমেণ্টেৰী চেনেলটোত। আজি মই আকৌ আনদিনাৰ দৰে কেইটামান ঠাণ্ডা দিনৰ ভয়ানক কাহিনী আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। এই কাহিনীকেইটা অসমৰে হয় আৰু কেইটামান কাহিনী অসমৰ বাহিৰৰো আছে। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰ নাম ৰাকেশ। মই শিৱসাগৰৰ এজন চাহকৰ্মী। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই এই ভূত প্ৰেত এইবোৰৰ বিষয়ে গম পোৱা নাছিলোঁ আৰু এইবোৰ কি সেইবোৰৰ বিষয়ে মই ইমান ভালকৈ জনা নাছিলোঁ। কিন্তু আমাৰ বাগানীয়া মানুহে এইবোৰ অন্ধবিশ্বাস বৰকৈ মানে আৰু মই যেতিয়ালৈ এইবিলাকৰ পাল্লাত পৰা নাছিলোঁ তেতিয়ালৈকে মই এইবিলাক বিশ্বাস কৰা নাছিলোঁ। মই যেতিয়া প্ৰায় 12-13 বছৰীয়া আছিলোঁ তেতিয়া আমি বাগানত কাম কৰোঁ আৰু যেতিয়া এদিন মই বাগানত কাম কৰি ভাগৰি পৰিছিলোঁ তেতিয়া মই এজোপা গছৰ তলত ছাঁ লৈ আছিলোঁ। সেই সময়ত দিনৰ প্ৰায় 12-1মান বাজিছিলে। থিয় দুপৰীয়া। আমাৰ এটা কথিত ভাষা আছে যে থিয় দুপৰীয়া গছৰ তলত ছাঁ ল'ব নাপায়, ভূত পেটে ছাঁ লয় বুলি। মই কিন্তু সেইবিলাক বিশ্বাস কৰা নাছিলোঁ। সেইবাবে মই বাগানৰ মাজত অকলে গছ এজোপাৰ তলত ছাঁ ল'লোঁ। ছায়াত বহি মই কেনেকৈ টোপনি গ'লোঁ গমেই নাপালোঁ আৰু টোপনিতে মই শুই পৰিলোঁ। লাহে লাহে যেতিয়া মোৰ টোপনি গভীৰ হ'বলৈ ধৰিলে তেতিয়া মই সপোন দেখিবলৈ ধৰিলোঁ আৰু সপোনত এনেকুৱা লাগিছিলে যে মোক কোনোবাই ডিঙিত টেপা দি মাৰি পেলাইছে আৰু মই ক'ব নোৱাৰাকৈ কক বকাবলৈ ধৰিলোঁ আৰু সপোনতে হাত ভৰি মাৰিবলৈ ধৰিলোঁ। মোৰ সেইদিনাখন বহুত ভাগ্য ভাল আছিল আৰু সেই সময়তে মোৰ সতীৰ্থ এজনে ওচৰতে কাম কৰি থকা সিও কি ইমান শব্দ কৰিছে বুলি গছৰ তললৈ আহি মোক হাত ভৰি মাৰি চটপটাই থকা দেখি সি মোক জগাবলৈ ধৰিলে আৰু সেই জগোৱাৰ পাছতো মই যেতিয়া সাৰ পোৱা নাছিলোঁ তেতিয়া সি গাঁৱৰ মানুহ মাতি মোক ঘৰলৈ দাঙি লৈ আহিলে। প্ৰায় মই এনেকৈ চটপটাই থকাত আমাৰ ঘৰৰ মানুহে তাৰে এজন কালী সাধক তাক মাতি মোক জাৰা ফুকা কৰালে। প্ৰায় আধা ঘণ্টামান জাৰা ফুকা কৰাৰ পিছত মই টোপনিৰ পৰা সাৰ পালোঁ। মই নিজেও ক'ব পৰা নাছিলোঁ মোৰ লগত কি হৈছিল। মই মাত্ৰ সপোনত দেখিছিলোঁ এজনী পৰী নিশীয়া মানুহ যি মোৰ ডিঙিত ধৰি মোক মাৰি পেলাবলৈ চেষ্টা কৰিছে আৰু মই তাৰ হাতৰ পৰা বাচিবলৈ অসীম কষ্ট কৰি আছিলোঁ। এই ঘটনাটোৰ পাছৰ পৰাই মই কেতিয়াও চাহ বাগানৰ মাজত অকলে দুপৰীয়া হওক বা ৰাতিপুৱাই হওক কেতিয়াও জিৰণি নলওঁ আৰু এই ঘটনাটো আজিও মোক বৰকৈ চাহ বাগানৰ মাজত আমনি কৰে আৰু বৰ্তমান সময়তো মই চাহ বাগানতে কাম কৰোঁ আৰু কিন্তু হ'লেও আজিও ভাগৰ লাগিলে মই চাহ বাগানৰ মাজত কেতিয়াও নহওঁ। মোৰ নাম জৰ্জ। মই অসমৰ জাতিংগা নামৰ ঠাইখিনিত থাকোঁ। আমাৰ ঠাইখিনি দেখিবলৈ যিমান ৰোমাঞ্চক আৰু মনোমোহা এই ঠাইখিনি সিমানেই ভয়ংকৰ আৰু ভয়ানক। ৰাতি হ'লে এই ঠাইখিনি এখন কালা যাদুৰ মেল বহাৰ দৰে হয় আৰু এই ঠাইখিনিত ভূতৰ মেল বহে বুলি বহুতে বিশ্বাস কৰে। ইয়াত চৰাই ছুইচাইড মানে চৰাই আত্মহত্যা কৰাৰ কাৰণে বিখ্যাত। এই ঠাইখিনিত বহু ধৰণৰ পৰা দূৰ দূৰণিৰ পৰা আহি চৰাই ইয়াত মৃত্যুমুখত পৰে আৰু নিজে প্ৰাণ কাঢ়ি লয়। আমাৰ ইয়াত লোককথা আছে যে যিটো সময়ত চৰাই মানে অক্টোবৰ-নৱেম্বৰ ঠাণ্ডাৰ সময়ত যিটো সময়ত চৰাই ছুইচাইড কৰে সেই সময়ত এই ঠাইখিনিত ভূতৰ মেল বহে বুলি। মই কিন্তু এইবিলাক কথা প্ৰথম অৱস্থাত বিশ্বাস কৰা নাছিলোঁ কাৰণ সেই সময়লৈকে মই এনেকুৱা কোনো ধৰণৰ বস্তু দেখা পোৱা নাছিলোঁ যিটো কাৰণে মই এইবিলাক কথা বিশ্বাস কৰিবৰ কাৰণে। কিন্তু এদিন সন্ধিয়া যিটো ঘটনা মোৰ লগত ঘটিল আজিও সেই ঘটনাটো বৰকৈ মোক আমনি কৰি থাকে আৰু সেই ঘটনাটোৰ পৰাই মোৰ এই কথাষাৰৰ প্ৰতি বিশ্বাস হ'ল। নৱেম্বৰ মাহৰ এদিন গধূলি ঠাণ্ডাৰ গধূলি আমাৰ পাহাৰত অকণমান কুঁৱলী ডাঠকৈ পৰে আৰু মই অকণমান অকলে নিজান হোৱাৰ বাবে ফুৰিবলৈ ওলাই গ'লোঁ। লুংলুঙীয়া পাহাৰৰ মাজেৰে মই খোজকাঢ়ি যাবলৈ ধৰিলোঁ। প্ৰায় আধা কিলোমিটাৰমান খোজ কঢ়াৰ পিছত বেলিটো ডুবু হ'ল আৰু মই ঘৰলৈ উভতিবলৈ বাট লৈছিলোঁহে এনেতে দেখিলোঁ দূৰৰ পৰা এজাক চৰাই অহা। চৰাইজাক দেখি এনেকুৱা লাগিছিল যে ঘৰমুৱা হৈছে। কিন্তু হঠাতে মই দেখি আচম্বিত হৈ পৰিলোঁ। পাহাৰৰ মাজৰ পৰা হঠাৎ এখন হাত ওলাই আহিবলৈ ধৰিলে। এখন বিশাল ডাঙৰ হাত যিখনক দেখি মোৰ আচৰিত লাগিছিল আৰু মোৰ বিশ্বাস হোৱা নাছিল। সেইবাবে মই চকুকেইটা মোহাৰি আকৌ চাই দেখিলোঁ যে সঁচাকৈ এখন হাত ওলাই আহিছে আন্ধাৰৰ ছাঁ লৈ। যেতিয়া চৰাইকেইটাই সেই হাতখনৰ পিনে আগবাঢ়িলে তেতিয়া সেই হাতখন আৰু বেছি ডাঙৰ হ'বলৈ ধৰিলে।
লাহে লাহে হাতখনৰ আকাৰ বাঢ়ি যাবলৈ ধৰিলে আৰু চৰাইকেইটাই সেই হাতখন দেখি যেতিয়া ঘূৰি আহিবলৈ বিচাৰিলে তেতিয়া সেই হাতখনেৰে চৰাইকেইটাৰ ওপৰত মাৰি পঠিয়ালে আৰু লগে লগে চৰাইকেইটাই ক'ৰবাত উফৰি পৰিলগৈ। সেই ঘটনাটো দেখি মোৰ সঁচাকৈ বিশ্বাস হৈ গ'ল আৰু মই সেই ঘটনাটো দেখি দৌৰিবলৈ সাহস হেৰুৱাই পেলালোঁ আৰু মই জেগাতে থিয় হৈ আছিলোঁ। এনেতে এটা শব্দ শুনা পালোঁ বাঘে গুজৰাৰ দৰে আৰু লগে লগে মই সেই ঠাইৰ পৰা কোনোমতে দৌৰি একে লেঠাৰিয়ে ঘৰ পালোঁ আৰু ঘৰ পাই আহি মই ধামকৈ দৰ্জাখন মাৰি দিলোঁ। পাছদিনাখন ৰাতিপুৱা যেতিয়া মই য'ত চৰাই পৰিছিলে সেই ঠাইলৈ গৈ দেখিলোঁ তেতিয়া তাত তেজৰ চিকুৰা আৰু চৰাই পৰি থকা দেখিলোঁ। অকল সেই মই দেখা চৰাইকেইটাই পৰি থকা নাছিল আৰু বেলেগ ধৰণৰ চৰাইও তাত পৰি আছিল। আৰু সেই ঘটনাটোৰ পৰাই মই কেতিয়াও সন্ধিয়া সেই পাহাৰৰ মাজত অকলে খোজকাঢ়িবলৈ নগ'লোঁ আৰু আজিও সেই ঘটনাটোৱে মোক বৰকৈ আমনি কৰে। মোৰ নাম পায়েং। মই অৰুণাচল প্ৰদেশৰ হয়। আমাৰ অৰুণাচল প্ৰদেশখন দিনৰ ভাগত দেখিবলৈ যিমানেই সুন্দৰ আৰু ধুনীয়া, ৰাতি সিমানেই ভয়ংকৰ আৰু ভয়ানক। এনেও যদি ঠাণ্ডাৰ দিনত প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া হৈ পৰে, কিন্তু আমাৰ অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশ ঠাণ্ডাৰ দিনত বৰ বেছিকৈ ধুনীয়া হৈ পৰে আৰু ইয়াৰ ঘন কুঁৱলী আৰু বৰফবোৰে বৰ আপ্লুত কৰে। আমাৰ অৰুণাচলত কিছু অঞ্চলত জানুৱাৰী ফেব্ৰুৱাৰী মাহত বৰফ পৰে আৰু সেই সময়ত বৰফত খেলি বহুত আনন্দ অনুভৱ হয় আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহে খেলিবলৈ আৰু ফুৰিবলৈ আহে। ময়ো সেই বৰফত যেতিয়া অৰুণাচল প্ৰদেশত বৰফ পৰে তেতিয়া মই অৰুণাচল প্ৰদেশত সেই বৰফ পৰা ঠাইখিনি বৰকৈ এনজয় কৰোঁ আৰু খেলোঁ। এই ঘটনাটো মোৰ লগত সেই সময়তে ঘটিছিল। ঠাণ্ডাৰ দিনৰ গধূলি মই লাহেকৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ। মই ভাবিছিলোঁ আজি বৰ বেছি দূৰ খোজকাঢ়িবলৈ নাযাওঁ। বৰফৰ মাজেৰে খোজকাঢ়ি ঠাণ্ডাৰ মাজত এটা নতুন আমেজ পোৱা যায়। সেইকাৰণে মই লগৰটো আৰু মই সদায় গধূলি এপাকমান খোজকাঢ়ি আহোঁ। কিন্তু সেইদিনা মোৰ লগৰটো ঘৰত নথকাত মই অকলে খোজকাঢ়িবলৈ ওলালোঁ। প্ৰায় আধা কিলোমিটাৰমান খোজকঢ়াৰ পিছত লাহে লাহে বেলিটো পাহাৰত লুকাবলৈ ধৰিলে আৰু আন্ধাৰ হৈ আহিল। কাৰণ এই ঠাইডোখৰ মোৰ নিজৰ হোৱাৰ বাবে ইয়াত আন্ধাৰ হ'লেও মই বাট পথ চিনি পাওঁ আৰু কোনো ধৰণৰ ভয় খাবলগীয়া কথা নাহে। কিন্তু আজি আন্ধাৰ হোৱাৰ লগে লগে এনেকুৱা লাগিছিল যে কিবা এটা মনুষ্যত মোৰ কাষলৈ আহিছে আৰু যিটো কাৰণে মই আজি বৰকৈ ভয় বেয়া ফিল অনুভৱ কৰিছিলোঁ আৰু সেইবাবে মই অকণমান খোজকঢ়াৰ পিছত পুনৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিলোঁ। এনেতে মই দূৰৈত শুনিলোঁ কোনোবাই হেল্পৰ কাৰণে মাতি থকা। মই ভাবিলোঁ কোনোবা টুৰিষ্ট হেৰাই গৈছে চাগে পাহাৰৰ মাজত, তাকে ভাবি মই সেইফালে যাবলৈ আৰম্ভ কৰিলোঁ। মোৰ কিন্তু মনটোৱে তালৈ যাবলৈ কোৱা নাছিল, তথাপিতো মই সেই মানুহজনক সহায় ভিক্ষা খোজাৰ কাৰণে সেইফালে যাবলৈ আৰম্ভ কৰিলোঁ। অলপ দূৰ যোৱাৰ পিছত সেই মাতটো আৰু পাহাৰৰ মাজলৈ সোমাই যাবলৈ ধৰিলে। মই গম পোৱা নাছিলোঁ সেই মানুহজন কেনেকৈ পাহাৰৰ মাজত গৈ আছে বুলি। মই মাত্ৰ ভাবিছিলোঁ ৰাস্তাটো ভুল কৰি সি পাহাৰৰ মাজলৈ সোমাই গৈ আছে বুলি। সেইফালে লাহে লাহে যেতিয়া মানুহজনে মাতি খোজকাঢ়ি গৈ আছিল তেতিয়া ময়ো সেইফালে যাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু হঠাৎ মোৰ মনলৈ আহিল যে এইফালে আৰু গ'লে কবৰস্থান পোৱা যায়। সেইবাবে মই পুনৰ সেইফালৰ পৰা ঘূৰি আহিবলৈ চেষ্টা কৰিলোঁ আৰু ঘূৰি আহিছিলোঁ। কিন্তু এনেকুৱা লাগিছিল যে কোনোবাই মোৰ হাতত পাছফালৰ পৰা থাপ মাৰি ধৰিছে। মই ঘূৰি চাই দেখিলোঁ কোনো নাই আৰু আকৌ যাবলৈ ধৰিলোঁ। আকৌ কোনোবাই মোৰ হাতত থাপ মাৰি ধৰাৰ দৰে শুনিলোঁ, ফিল কৰিছিলোঁ আৰু পুনৰ আকৌ আগবাঢ়ি যাবলৈ ধৰিলোঁ। বাৰে বাৰে এনেকৈ মোৰ লগত 3-4বাৰ কৰাৰ পিছত মই গম পাই গ'লোঁ মোৰ লগত আজি বেলেগ কিবা খেল খেলি আছে বুলি। মই জানো অৰুণাচল প্ৰদেশত এনেকুৱা ভূত প্ৰেতৰ কাহিনী বহুত প্ৰসিদ্ধ, কিন্তু মই এইবিলাক বিশ্বাস কৰা নাছিলোঁ। আজি কিন্তু মোৰ লগত যিটো ঘটনা ঘটিছিল সেইটোৱে মোক বৰকৈ ভিতৰৰ পৰা ভয় খুৱাই পেলাইছিল। মই ভিতৰি বহুত ভয় খাই গৈছিলোঁ আৰু ঠাণ্ডাৰ মাজত মই ঘামি গৈছিলোঁ। তথাপিতো মই সাহস কৰি সেই ঠাইৰ পৰা যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু বাৰে বাৰে চেষ্টা কৰাৰ পিছতো যেতিয়া মই ঘৰলৈ যাব পৰা নাছিলোঁ তেতিয়া মই মোৰ দনিপল দেৱতাক মাতিবলৈ ধৰিলোঁ। যেতিয়া মই দনিপল দেৱতাক মাতিছিলোঁ তেতিয়া সেই ছায়াটো মোৰ হাতখন এৰি দিলে আৰু এটা বহুত বিকট শব্দ কৰি তাৰ পৰা গুচি গ'ল আৰু মই গম পাই গ'লোঁ যে মোক কোনোবাই চালাৱা কৰি আছে বুলি। মই লগে লগে সেই ঠাইৰ পৰা অতি বেগেৰে খোজকাঢ়ি আহিলোঁ আৰু কোনোমতে ঠাণ্ডাৰ পাহাৰৰ মাজত খোজকাঢ়ি ফোপাই জোপাই মই এটা টুৰিষ্ট কেম্প পালোঁহি আৰু সেই টুৰিষ্ট কেম্পটোত কিছু সময় জিৰণি লোৱাৰ পিছত পুনৰ ঘৰলৈ যাত্ৰা কৰিলোঁ।
আৰু সেইদিনাৰ পৰা মই কোনোবা মানুহে পাহাৰৰ মাজত যদি হেল্পৰ কাৰণে মাতে তেতিয়াও মই হেল্প কৰিবলৈ নাযাওঁ আৰু ৰাতি মই পাহাৰৰ মাজত বৰফ পৰিলেও কেতিয়াও ফুৰিবলৈ নাযাওঁ। মোৰ নাম ৰয়, মই ত্ৰিপুৰাৰ হয়। মই ত্ৰিপুৰাতে এখন দোকানত কাম কৰোঁ। আমাৰ দোকানখন প্ৰায় ৰাতি 9টামান বজাত বন্ধ হৈ যায় আৰু ঠাণ্ডা দিনত 8:30মান বজাত এই দোকানখন বন্ধ হৈ যায়। দোকান মানে এখন ৰেষ্টুৰেণ্ট আৰু ত্ৰিপুৰাত ৰেষ্টুৰেণ্ট খুলি মই সদায় ঘৰলৈ যাওঁ। আমাৰ ঘৰৰ পৰা ৰেষ্টুৰেণ্টখনৰ দূৰত্ব প্ৰায় 4-5 কিলোমিটাৰমান হ'ব আৰু মই প্ৰত্যেক দিনাই 4-5 কিলোমিটাৰ নিজৰ বাইকেৰে অহা যোৱা কৰোঁ। আনদিনাৰ দৰে সেইদিনাও মই দোকানখন বন্ধ কৰি ৰাস্তাৰে ঘৰলৈ গৈ আছিলোঁ। কিন্তু হঠাৎ এনেকুৱা লাগিছিল যে ৰাস্তাটো আজি বেলেগ ধৰণৰ আৰু মই যেতিয়া ঘৰলৈ গৈ আছিলোঁ তেতিয়া ৰাস্তাটো সলনি যেন লাগিছিলে। আমাৰ ৰাস্তাত এটুকুৰা হাবি আছিল, কিন্তু সেইদিনা মই ঘৰলৈ গৈ থাকোঁতে ৰাস্তাত কোনো ধৰণৰ হাবি নাছিল আৰু মই ক'লৈ গৈ আছোঁ মই নিজে নাজানো, কিন্তু ৰাস্তাটোতে গৈ আছিলোঁ। ৰাস্তাটো কিছুমান ডোখৰত চিনাকি আৰু কিছু ডোখৰত অচিনাকি যেন লাগিছিল। মই ৰাস্তাটোত প্ৰায় মোৰ মতে 3-4 কিলোমিটাৰ গৈ ঘৰ পোৱা অঞ্চল পাইছিলোঁহি, কিন্তু মই ঘৰটো পোৱা নাছিলোঁ। সেইদিনা এনেকুৱা লাগিছিল যে ৰাস্তাটো ইমান দীঘল হৈ গৈছে যে মোৰ ঘৰটো আৰু 10 কিলোমিটাৰ গ'লেও নাপাম। মই এনেদৰে গৈ আছিলোঁ কাৰণ আজি এনেকুৱা লাগিছিল যে ৰাস্তাতে মোৰ লগত খেলি আছে নিশা। আৰু মই সেই ঠাইটুকুৰাত ৰখি মই ঘৰলৈ ফোন কৰিলোঁ আৰু ঘৰত ফোন কৰোঁতে ফোনটো যেন ক'ৰবাতহে লাগিছিল। ফোনটো ৰিং হোৱা শুনিছিলোঁ, কিন্তু ক'ৰ ৰিং হৈছে মোৰ ওচৰতে ৰিং হোৱা যেন লাগিছিল। মই আচৰিত হৈ পৰিলোঁ কাৰণ মই ৰাস্তাত থাকোঁতে কিন্তু মোৰ ঘৰৰ মোবাইলটো ইমান কাষত কেনেকৈ বাজিব পাৰে। আকৌ পুনৰাই মই সেই ৰাস্তাটোৰে ঘূৰি আহিলোঁ। যেতিয়া মই ৰাস্তাটোৰে ঘূৰি আহিছিলোঁ তেতিয়া এনেকুৱা অনুভৱ হৈছিল যে মই বেলেগ ক'ৰবাৰ পৰা ওলাই আহিছোঁ আৰু সেইটো ৰাস্তা এটা নতুন ৰাস্তা য'ত ৰাস্তা বনোৱাই নাছিল, কিন্তু মই সেই ৰাস্তাৰে বাইক চলাই গৈ আছিলোঁ আৰু সেই ৰাস্তাৰে আকৌ ঘূৰি আহিছোঁ। মই ঘূৰি আহি যেতিয়া আকৌ পুনৰ নিজৰ হোটেল পালোঁ তেতিয়া হোটেলত অলপ টাইম বহি ল'লোঁ আৰু বহি নিজে চাহ বনাই খালোঁ। প্ৰায় আধা ঘণ্টামান বহাৰ পিছত পুনৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইবাৰ মই ঘৰলৈ যাওঁতে তেনেকুৱা হোৱা নাছিল আৰু চিধাই মই ঘৰ পালোঁগৈ। মোৰ লগত কিয় এইটো ঘটনা ঘটিছিল মই গম নাপাওঁ। মই ইণ্টাৰনেটত চাৰ্চ কৰি চেক কৰিছিলোঁ। ইণ্টাৰনেটত বহুত ধৰণৰ এনেকুৱা কাহিনী আছে আৰু বহুত মানুহৰ লগত এনেকুৱা ধৰণৰ ছেইম ঘটনা ঘটিছে আৰু এই ঘটনাটোক পেৰেলেল দুনিয়াৰ কাহিনী বুলি কয়। কিন্তু মোৰ বিশ্বাস হোৱা নাছিল যে সঁচাকৈ মোৰ লগত এই ঘটনাটো কেনেকৈ ঘটিবলৈ পালে আৰু নে মই সমান্তৰাল পৃথিৱীত ক'ৰবাত হেৰাই গৈছিলোঁ। এই ঘটনাটোৰ পিছত মই বৰকৈ আচৰিত হৈ পৰিলোঁ আৰু এই ঘটনাটোৰ পিছৰে পৰা মই দোকানৰ পৰা ঘৰলৈ গ'লেও অকলে নাযাওঁ আৰু মোৰ দোকানত কাম কৰা ল'ৰা এটাক মই ঘৰলৈ সদায় লৈ যাওঁ। মই সেইদিনা হয়তো ভূতৰ লগত লগ পোৱা নাছিলোঁ, তথাপিতো কিন্তু যিটো ঘটনা মোৰ লগত ঘটিছিলে সেই ঘটনাটো ভূততকৈ ভয়ানক বুলি ক'লেও কম নহ'ব। মই মোৰ নামটো নকওঁ, কিন্তু মোৰ লগত যিটো ঘটনা ঘটিছিল সেই ঘটনাটোৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। যেতিয়া মই মোৰ মাহীৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ তেতিয়া মই মোৰ মাহীৰ ল'ৰাটো আৰু মই বহুত মস্তি কৰিছিলোঁ, কাৰণ দুয়োজনৰ বয়স তেতিয়া সমান হোৱাৰ কাৰণে। মোৰ বয়স তেতিয়া 20-22 বছৰমান আছিল। আমি দুয়োজনে মাহীৰ ঘৰত থাকোঁতে ৰাতি পাহাৰৰ মাজত গলিত খেলিবলৈ গৈছিলোঁ। মোৰ মাহীৰ ঘৰটো পাহাৰীয়া ঠাইত থকা, সেইবাবে মই যেতিয়াই বন্ধ পাওঁ তেতিয়াই সেই মাহীহঁতৰ ঘৰলৈ যাওঁ, কাৰণ মই পাহাৰত খেলি ভাল পাইছিলোঁ। আমাৰ মাহীহঁতৰ ঠাইডোখৰত বিশেষকৈ যিটুকুৰা পাহাৰত মাহীহঁতে আছিল তাত এটা কথা প্ৰচলিত আছিল যে সেই পাহাৰত এজনী ভুতুনীয়ে বাস কৰে, যি ডেকা ল'ৰা আৰু সৰু ল'ৰা ছোৱালীক তেওঁৰ ফালে আকৰ্ষিত কৰি তেওঁলোকৰ ৰস মানে তেজ খায়। এই কথাটো মই বিশ্বাস কৰা নাছিলোঁ আৰু মোৰ মাহীৰ ল'ৰাটো এই কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ এইটো এটা মিছা কাহিনী বা মিছা ঘটনা বুলি তেওঁলোকে ভাবিছিলে আৰু ৰাতি সৰু ল'ৰা ছোৱালী সেই পাহাৰৰ পিনে নাযাবলৈ এই কাহিনীটো বনাইছে বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া গাঁৱৰ মানুহক আমি সুধিলোঁ তেতিয়া গাঁৱৰ মানুহে সকলোৱে, যিবিলাক ডাঙৰ বয়োজ্যেষ্ঠ মানুহ আছিল তেওঁলোকে এই কাহিনীটো সঁচা বুলি কৈছিল, কিন্তু আমি তথাপিতো বিশ্বাস হোৱা নাছিলোঁ আৰু আমাক তেওঁলোকে এই হাবিৰ মাজলৈ ৰাতি যাবলৈ মানা কৰিছিলে।
কিন্তু তৎসত্ত্বেও আমি তেওঁলোকৰ কথাত নামানি আমি পাহাৰৰ মাজলৈ সদায় গধূলি সময়ত ফুৰিবলৈ যাওঁ। লুংলুঙীয়া পাহাৰৰ গলিয়েৰে ফুৰিবলৈ গৈ কি মজা লাগে সেইটো আপোনালোকৰ আগত কেনেকৈ বুজাম, তাৰ কোনো ভাষা নাই। কিন্তু সেইদিনা মোৰ লগত আৰু মোৰ মাহীৰ ল'ৰাটোৰ লগত যিটো ঘটনা ঘটিল, সেই ঘটনাটোৰ পাছৰে পৰা আমি এই লুংলুঙীয়া পথৰে কেতিয়াও পাহাৰলৈ আৰু নেক্সট টাইমৰ কাৰণে যোৱা নাছিলোঁ। আমি যদিও দিনত গৈছিলোঁ, তেতিয়াও আমাৰ লগত বহুত মানুহ গ'লেহে আমি লুংলুঙীয়া পথৰ পাহাৰৰ মাজেৰে ফুৰিবলৈ গৈছিলোঁ। কিন্তু আমি ৰাতি ভুলতো যোৱা নাছিলোঁ। আনদিনাৰ দৰে সেইদিনাও গধূলি আমি দুজনে মস্তি কৰি গৈ আছিলোঁ। প্ৰায় 2-3 কিলোমিটাৰ পাহাৰৰ লুংলুঙীয়া পথৰে পাহাৰৰ বহুত ভিতৰলৈ অহাৰ পিছত আমি হঠাৎ এটা ঘৰ দেখা পালোঁ। ঘৰটো দেখি আচৰিত লাগিছিল। ঘৰটোত আগতে আমি কিমানবাৰ আহিছোঁ, কিন্তু ঘৰটো আমাৰ চকুত পৰা নাছিল। পাহাৰৰ নামনিত ঘৰটো দেখি আমাৰ আচৰিত লাগিছিল আৰু আমি ভাবিছিলোঁ সেই ঘৰটো চাগে নতুনকৈ বনোৱা, আৰু সেইবাবে আমি ঘৰটোৰ কাষলৈ যাবলৈ মন মেলিছিল। কাৰণ পাহাৰৰ মাজৰ নামনিত কোনে ঘৰ বনালে বুলি ভাবি আমি তালৈ যাবলৈ মন ঢাপলি মেলিছিল। আমি দুয়োজনে পাহাৰৰ নামনিলৈ নামিবলৈ ধৰিলোঁ। যেতিয়া আমি পাহাৰৰ নামনি পাই দেখিলোঁ, তেতিয়া ঘৰটো তাতেই আছিল। আৰু যেতিয়া আমি পাহাৰৰ সেই নামনিৰ পৰা আমি থকা ঠাইলৈ চাইছিলোঁ, তেতিয়া আমি য'ত আছিলোঁ সেই ঠাইখিনিৰ পৰা সেই ঘৰটো স্পষ্টকৈ দেখা পায়, আৰু তলৰ পৰাও আমি থকা ঠাইখিনি স্পষ্টকৈ দেখা পায়। আমি আচম্বিত হৈ পৰিলোঁ। কিন্তু যেতিয়া আমি ঘৰটোৰ ওচৰ পাইছিলোঁ, তেতিয়া ঘৰটো দেখি এনেকুৱা লাগিছিল যে ঘৰটো আজি বা কালি বনোৱা নহয়। কিমান যুগৰ পৰা সেই ঠাইত আছিল তাৰ কোনো অনুমান নাই, কাৰণ ঘৰটোৰ চাৰিওফালে মকৰাৰ বেৰ লাগি আছিল। আৰু মকৰাৰ যিবোৰ জালি, সেইবোৰ দেখি আচম্বিত হৈ পৰিছিলোঁ। আৰু ঘৰটোৰ যেতিয়া দৰ্জাখন আমি খুলিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া ঘৰটোৰ দৰ্জাখন খোল খোৱাত দেখিলোঁ যে ঘৰৰ ভিতৰত বহুত ধৰণৰ মকৰাৰ জালি আছিল, আৰু লগতে জুই জ্বলালে যিবিলাক মকৰাৰ জালি লাগি ধূলি বা এলান্দু বুলি কোৱা হয়, সেই এলান্দুৰে গোটেই ঘৰটো ভৰপূৰ হৈ আছিল। আমি সেই ঘৰটো দেখি আচৰিত হৈ পৰিলোঁ, কাৰণ ইমানবাৰ সেই ৰাস্তাৰে আহিলোঁ, তাৰ কোনো লেখ যোগ নাই। কিন্তু তথাপিতো আমি এই ঘৰটো আমাৰ চকুত নপৰাত আমি তাত কিবা ৰহস্যৰ গোন্ধ পাইছিলোঁ। তথাপিতো মোৰ মাহীৰ ল'ৰাটোৱে ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ বুলি কোৱাত উপায়ন্তৰ হৈ দুয়োজনে সোমাই গ'লোঁ। ঘৰটোৰ ভিতৰত সোমাই এনেকুৱা লাগিছিল ঘৰটো যেন সেই ঠাইৰ নহয়, কোনোবাই দাঙি আনি সেই ঠাইত পেলাইছে। যেতিয়া আমি ঘৰটোৰ ভিতৰ পাইছিলোঁগৈ, তেতিয়া ঘৰটোৰ এটা ৰুম আছিল। সেই ৰুমটোৰ ভিতৰলৈ যোৱাৰ লগে লগে তাত দেখিছিলোঁ এখন আইনা। আইনাখন ভাঙা চিঙা আছিল, কিন্তু যেতিয়া আমি আইনাৰ আগফালে গৈছিলোঁ, তেতিয়া আইনাখন জোৰা লাগিবলৈ লৈছিল আৰু আইনাখনত এটা প্ৰতিবিম্ব গঠন হ'বলৈ লৈছিল। তাকে দেখি আমি দুয়োটাই ঘৰটোৰ বাহিৰলৈ দৌৰিবলৈ ধৰিলোঁ। কিন্তু যেতিয়া আমি ঘৰটোৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এনেকুৱা লাগিছিল যে ঘৰটোৰ যিখন দৰ্জা, সেইখন দৰ্জা ঘৰটোৰ পৰা নাইকিয়া হৈ গ'ল। আৰু ঘৰটোৰ ৰাস্তাটো দৰ্জাৰ মুখলৈ যোৱা ৰাস্তাটো ইমান দীঘল হ'বলৈ ধৰিলে যে আমি প্ৰায় 10 মিনিটমান দৌৰিও ঘৰটোৰ দৰ্জাখন বিচাৰি পোৱা নাছিলোঁ। এনেদৰে বহু চেষ্টা কৰাৰ পিছত যেতিয়া আমি ভাগৰি পৰিছিলোঁ, তেতিয়া মোৰ ভাইটিয়ে, যিটো মোৰ লগৰ মাহীৰ পুতেক, সি ক'বলৈ ধৰিলে এইটো আমাৰ লগত চালুৱা খেলিছে, সেই ডাইনীজনীয়ে সঁচা ঘটনা হয় বুলি। আৰু সি হনুমানজীৰ মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ল'লে। যেতিয়া সেই হনুমানজীৰ মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ল'লে, সেই ঘৰটোৰ ভিতৰত থকা আইনাখন যেন ভাঙি চুৰমাৰ হৈ গ'ল। আৰু লগে লগে আমি যি টুকুৰা ঠাইত আছিলোঁ, সেই টুকুৰা ঠাই ঘৰটো নহয়, যেন আমি আনদিনাৰ দৰে দেখা শিল বালিৰ এটা তৰফহে দেখা পালোঁ। আৰু লগে লগে পাহাৰৰ নামনিৰ পৰা আমি দুয়োজনে সেই ঠাইৰ পৰা গুচি আহিলোঁ। যেতিয়া আমি গুচি আহি পুনৰ সেই ঘৰটো থকা ঠাইলৈ দেখোঁ, তেতিয়া তাত কোনো ধৰণৰ ঘৰ নাছিল। আৰু আমি সেইদিনা কোনোমতে ক'তো নগৈ পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ঘৰলৈ ঘূৰি আহি এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিলোঁ, কাৰণ আমি জানিছিলোঁ যদি আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি গালি খোৱাটো নিশ্চিত। সেইবাবে আমি কোনো ধৰণৰ কথা কাৰো আগত নক'লোঁ। আৰু সেই ঘটনাটোৰ পাছদিনাখনৰ পৰা মোৰ ভাইটি, মানে মাহীৰ পুতেকৰ বৰ বেয়াকৈ জ্বৰ হৈছিল। আৰু
প্ৰায় এমাহ ডেৰমাহ জ্বৰ হৈ আছিল আৰু বহুত বেছ আৰু ডক্তৰক দেখুৱাৰ পাছত শেষত তেখেতৰ বেমাৰটো ভাল পাইলে। আৰু সেই ঘটনাটোৰ পাছৰ পৰাই আমি কেতিয়াও সেই পাহাৰৰ নামনিলৈ আৰু সেই পাহাৰ লংলঙীয়া পথেৰে দিনতেই হওক বা ৰাতিয়েই হওক ফুৰিবলৈ নাযাওঁ। আৰু ময়ো আজি ইমান অত বছৰ হোৱাৰ পাছতো মাহীহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা নাই। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই মামীহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। মামীহঁতৰ ঘৰত মোৰ মামীৰ জীয়েক, মামীৰ পুতেক আৰু তেওঁলোকৰ গাঁৱৰ বহুত ল'ৰা আছিল। সেইবাবে মই টাউনৰ ল'ৰা হোৱাৰ বাবে গাঁৱত ফুৰিবলৈ গৈছিলোঁ। আৰু মই যেতিয়াই বন্ধ পাওঁ তেতিয়াই মই মামীহঁতৰ ঘৰলৈ খেলিবলৈ যাওঁ। আমাৰ মামীহঁতৰ ঘৰত যি টুকুৰা ঠাইত আছে সেই টুকুৰা ঠাইত বহুত ধৰণৰ ৰজাৰ দিনৰ হাবেলী বা পুৰণা ঘৰ আছে। আৰু আমি যেতিয়াই ফুৰিবলৈ যাওঁ সেই হাবেলীবোৰত মই মামীহঁতৰ জীয়েকহঁতৰ লগত আৰু তেখেতলোকৰ গাঁৱৰ ল'ৰাবোৰৰ লগত সেই হাবেলীবোৰত খেলিবলৈ যাওঁ। মোৰ বয়স তেতিয়া 12-13 বছৰ আছিল। আৰু আমি ৰাজস্থানৰ এখন জিলাত আছিলোঁ। মই জিলাখনৰ নাম নকওঁ, খালি মোৰ কাহিনীটোহে ক'ম। আমাৰ ৰাজস্থানখনত বহুত এনেকুৱা ধৰণৰ পুৰণা হাবেলী আছে যিবোৰত বহুত সুন্দৰ সুন্দৰ ৰজা দিনৰ আকৃতিৰে বনোৱা ঘৰ আছে, খাম্বা আছে, যিবিলাকত আমি খেলি বহুত মস্তি কৰোঁ। এনেদৰে বহুত দিন হ'ল মই প্ৰায় গৰমৰ বন্ধৰ কাৰণে এমাহমান ছুটী লৈ আহিছিলোঁ। প্ৰায় এসপ্তাহমান খেলাৰ পাছত আমি এদিন প্লেন বনালোঁ আমি ৰাতি হাবেলীবোৰত যোৱাৰ কাৰণে আৰু তাত গৈ আমি লুকাচুপি ৰাতি খেলাৰ কাৰণে। আমি দিনত সেই হাবেলীবোৰত লুকাচুপি খেলোঁ আৰু তেতিয়া তাত বহুত লুকাচুপি খেলি মজা লাগে। কাৰণ মই হাবেলীবোৰৰ এনেকুৱা জেগাত লুকাওঁ যে মোক কোনো বিচাৰি নাপায়। আৰু সেইবাবে মই এবাৰো তাত হাৰি যোৱা নাছিলোঁ। আৰু সেইবাবে মই তাত ৰাতি খেলিবলৈ মন মেলিছিল। কাৰণ দিনতে মোক কোনো বিচাৰি নাপায়, ৰাতি হ'লে তেওঁলোকে হয়তো আৰু বিচাৰি নাপাব বুলি। মোৰ প্লেন বনোৱা হ'ল আৰু যেতিয়া আমাৰ মামাহঁতে টোপনি গ'ল তেতিয়া আমি আটাইবোৰ ল'ৰাই সেই হাবেলীৰ ওচৰলৈ খেলিবলৈ গ'লোঁ আৰু তাত লুকাচুপি খেলিবলৈ ল'লোঁ। সেইদিনা ফৰকাল জোনাক ৰাতি হোৱাৰ বাবে আমি এই প্লেনটো বনাইছিলোঁ। আৰু সেইদিনা ইমান ফটিক জোনাক আছিল যে দিনৰ দৰে পোহৰ দেখিছিল। আৰু ক'ৰবাত যদি কিবা এটা শব্দ হয় তেতিয়াহ'লে তাক দেখা পোৱা গৈছিল জোনৰ পোহৰত। আমি প্লেন বনোৱা মতে আমি খেলিবলৈ ল'লোঁ। এই হাবেলীবোৰৰ মাজত এনেকুৱা দৰ্জা আছিল যিবিলাক দৰ্জা হয়তো আপোনালোকে দেখিলে ৰাতি ভয় খাব। কিন্তু আমাৰ দিনত খেলাৰ অভ্যাস হোৱাৰ বাবে আমি ৰাতি কোনো ধৰণৰ ভয় খোৱা নাছিলোঁ। আমি এনেদৰে খেলি আছিলোঁ। হঠাতে মোৰ পাল পৰাত মই লুকাবলৈ গ'লোঁ। আৰু মই এইবাৰ বেলেগ এফালে দৰ্জাৰে গ'লোঁ, যিটো গলিত মই আগদিনাখন বা অন্য দিনত যোৱা নাছিলোঁ। কিন্তু আজি মই সেই গলিটোৰে ৰাতি খেলিবলৈ গ'লোঁ আৰু সেই গলিটোত লুকাবলৈ ধৰিলোঁ। মই ভাবিলোঁ মোক বিচাৰিব বুলি। প্ৰায় আধা ঘণ্টামান লুকাই থকাৰ পাছতো কোনোৱে যেতিয়া মোক বিচৰা নাছিল তেতিয়া মই আচৰিত হৈ পৰিলোঁ। আৰু মই মাত্ৰ সেই দৰ্জাখনৰ ফাঁকৰ পৰা ওলাবলৈ লৈছিলোঁহে, এনেতে মই শব্দ শুনা পালোঁ। কোনোবাই নচাৰ দৰে শব্দ, মানে আগৰ দিনৰ ৰজাৰ দিনৰ নৰ্তকীয়ে নাচিলে ভৰিত ঝুমুৰ পিন্ধি নাচে, সেই ঝুমুৰৰ শব্দ। মই বাহিৰলৈ দেখি আচৰিত হৈ পৰিলোঁ। তাত কোনো নাছিল, কিন্তু ঝুমুৰৰ নৃত্যই গোটেই ঘৰটো চনচনাই ধৰিছিল। মই ভয়ত কম্পমান হৈ পৰিলোঁ আৰু এনেতে শব্দ শুনা পালোঁ কাৰোবাক যেন কোনোবাই শাস্তি দি মাৰি আছে। এইবিলাক শব্দ শুনাৰ পাছত মই কি কৰিম উপায় নোহোৱা হৈ পৰিল আৰু মই দৰ্জাখনৰ ফাঁকলৈ আৰু সোমাই গ'লোঁ। এনেদৰে বহুত সময় বহি থাকিলোঁ। এনেতে দূৰত শুনা পালোঁ কোনোবাই ঢোল তাল বজোৱা। মই গম পোৱা নাছিলোঁ। মই ভাবিলোঁ এয়াও ভূতৰে খেল হ'ব পাৰে বুলি। আৰু মই তাতে চুকতে সোমাই বহি থাকিলোঁ। কিছু সময়ৰ পিছত এই ঢোল তালৰ শব্দবোৰ এই ঘৰটোৰ ভিতৰলৈ বেছিকৈ সোমাই আহিল। আৰু তেতিয়া মই বাহিৰলৈ চাই দেখিলোঁ যে বাহিৰত চাকিৰ পোহৰ আৰু টৰ্চৰ পোহৰ। আৰু মই সেই টৰ্চৰ পোহৰ দেখি মই চিধাই সেই টৰ্চৰ পোহৰৰ পিনে দৌৰ মাৰিলোঁ। দৌৰ মাৰোঁতে এনেকুৱা লাগিছিল যে মই যিখিনি ঠাইৰ ওপৰেৰে দৌৰি গৈ আছোঁ সেই ঠাইখিনিৰ ওপৰত কোনোবাই কিবা বস্তু ছটিয়াই ৰাখিছে, তেজৰ দৰে পিছল পিছল। মই সেই ঠাইখিনি পাৰ হৈ চিধাই
সেই জুমটোলৈ পালোঁ। সেই জুমটোৰ ওচৰ পৰাই দেখিলোঁ মামাহঁতে চাকি ঢোল লৈ মোক বিচাৰি আহিছে। আৰু যিবিলাক ল'ৰা মামীৰ ছোৱালী মোৰ লগত খেলি আছিল সিহঁতে মোক বিচাৰি নাপায়, মোক হেৰালে বুলি ভাবি মামাহঁতক জগাই দিলেগৈ আৰু সিহঁতে মোক বিচাৰি আহিলে। যেতিয়া মামাহঁতে মোক পালে তেতিয়া তেওঁলোকে মোক অলপ গালি দি ঘৰলৈ লৈ আহিল, কাৰণ মই এটা লুকোৱাৰ প্লেনটো মোৰহে আছিল। আৰু ঘৰলৈ লৈ আহিল। ঘৰলৈ অহাৰ পিছত মোৰ বৰ বেয়াকৈ বেমাৰ হ'বলৈ ধৰিলে। প্ৰায় 1 সপ্তাহ 2 সপ্তাহমান জ্বৰত ভোগাৰ পিছত মোক হাকিমৰ ওচৰলৈ লৈ গ'ল আৰু বহুতকেইটা হাকিমক দেখুওৱাৰ পাছত মোৰ বেমাৰ ভাল হ'ল। তেতিয়া এজন মৌলবীয়ে আহি মোক ক'লে, তুমি যিটো ঠাইত আছিলা সেই ঠাইটুকুৰা এটা ৰজাৰ দিনৰ শাস্তি দিয়া স্থান আছিল, য'ত নৰ্তকীয়ে নাচি নাচি সেই শাস্তি দিয়া মানুহজনক শাস্তি দিয়ে। সেইবাবে আৰু যিটো ভূতে তোমাক লম্ভিছিল সেই শাস্তি হোৱা মানুহটোৱে তোমাৰ গাত লম্ভিছিল বুলি। সেই ঘটনাটোৰ পিছৰে পৰা মই সেই ৰজা মহলবোৰত কেতিয়াও খেলিবলৈ যোৱা নাছিলোঁ আৰু মই মামা ঘৰলৈ নোযোৱা আজি প্ৰায় 10 বছৰমানেই হ'ল। কাৰণ মই যদি মামা ঘৰলৈ ফুৰিবলৈ যাওঁ তেতিয়াহ'লে মই সেই হাবেলীবোৰত সোমাবলৈ মন কৰোঁ আৰু সেইবাবে মই মামা ঘৰলৈ যোৱা নাই। আৰু আজিও এই ঘটনাটোৱে মোক বৰকৈ আমনি কৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ।